নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ টৌ। বন্ধুসকল, আপোনালোক সকলোৱেতো জানেই যে তিনিচুকীয়াৰ খেলখন আৰু খেলোৱা নহ'ল, বা তিনিচুকীয়াৰ যোনটো মেইন দালাল আছিল তাক আজিলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। এয়াই প্ৰশাসনৰ বীৰত্ব, এয়াই আমাৰ অসম আৰক্ষীৰ বীৰত্ব। বন্ধুসকল, প্ৰশাসনে আমাৰ সৰু সুৰা মানুহবিলাকৰ ওপৰত বহুত বীৰত্ব প্ৰদৰ্শন কৰে, কিন্তু এইবিলাক কামতে এই ডাঙৰ ডাঙৰ ৰৌ পোৱালিবিলাকক ধৰি বীৰত্ব প্ৰদৰ্শন কৰিব লাগে, তেতিয়াহে আমি মানিম। বন্ধুসকল, তিনিচুকীয়াৰ খেলখন যে হ'ব আপোনালোকে পাহৰি যাওক, বা তিনিচুকীয়াৰ খেলখনৰ যে পইচা উভতাই দিব সেই কথাটো আপোনালোকে সম্পূৰ্ণৰূপে পাহৰি যাওক। কাৰণ আপোনালোকৰতো এইকণ সৎসাহস নাই যে আপোনালোকে এই অন্যায় হৈ মাত মাতিব। আপোনালোকে খালি এটা কথাই জানে যে দুটামান গালি পাৰিব লাগে আৰু দুটামান বেয়া বেয়াকৈ কমেণ্ট কৰিব লাগে, তাৰ বাহিৰে আপোনালোকে আৰু একো কৰিবলৈ নিশিকিলে। এতিয়াই দুটামান বোৱাৰী ভিডিঅ' ভাইৰেল হওকচোন, আপোনালোকে খুচৰি খুচৰি গৈ উলিয়াবগৈ, খুচৰি খুচৰি চাব আপোনালোকে। কিন্তু আপোনালোকৰ এইকণ সৎসাহস আজিলৈকে নহ'ল যে আপোনালোক এদিন তিনিচুকীয়ালৈ যাব লাগে। আমাৰ অসমৰ অসমীয়া মানুহ যে ইমান দুৰ্বল আজিলৈকে ভাবি পোৱা নাছিলোঁ। বন্ধুসকল, এই ঘটনাটো বাহিৰত হওকচোন, কি কৰিব গম পায়নে? যিবিলাকে এই কামটো কৰিছিলে সিহঁতক ঘৰৰ পৰা আনি দৌৰাই দৌৰাই কোবাব। সিহঁতক ৰাস্তাৰ মাজত এনেকুৱা অৱস্থা কৰিব নহয়, ভৱিষ্যতে এদিন মুখ উলিয়াব নোৱাৰিব। বন্ধুসকল, কিন্তু আমাৰ অসমত কি হৈছে, আমাৰ অসমৰ মানুহবিলাক মানে খুব দানী, মানে দান কৰি ভাল পায়। কোনোবাই দি এচৰ দি দিয়ে নহয় গালত, ইখন গালত এনেকৈ পাতি দিব আৰু এচৰ মাৰি দিয়া, কিন্তু উভতাই কথা ক'ব নাজানে। আমাৰ মানুহবিলাকে অকল খালি মুখখন বজাব জানে আৰু বেলেগ কাম একো কৰিব নাজানে। বন্ধুসকল, আপোনালোকক মই ইমান ক'লোঁ যে আপোনালোকে এদিন সকলোখিনি লগ খাওক, যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোখিনি আপোনালোকে গোট খাওক আৰু এদিন আমি সেই গাঁওখনলৈ যাওঁ ব'লক। আমাকো মাতি আছিলে চেলাৰসকলে, আমিও গ'লোহেঁতেন, আপোনালোকো গ'লহেঁতেন, নিশ্চয় কিবা এটা মীমাংসা হ'লহেঁতেন, কিন্তু আপোনালোকৰ সেই সাহসখন আজিলৈকে নহ'ল। বৰ লাজৰ কথা কিন্তু দেই বন্ধুসকল, আমাৰ অসমতো যে এনেকুৱা মানুহ আছে, ইমান যে ভয় পাদোৱা মানুহ আছে, মানে ভাবি নাপাইছিলোঁ দেই। বন্ধুসকল, আপোনালোকে যদি আৰু এই পইচাখিনি এৰি দিব বিচাৰিছে, আপোনালোকে যদি বিচৰা নাই যে খেলখন হওক, তেনেহ'লে মইনো সদায় চিঞৰ বাখৰ কৰি কি কৰিম? মইতো আপোনালোকৰ কাৰণেহে লাগি আছিলোঁ, মোৰতো তাত একো স্বাৰ্থ নাই। আপোনালোক সকলোখিনিয়ে যদি মোক সহযোগ আজি কৰিলেহেঁতেন, তেতিয়া নিশ্চয় কিবা এটা আপোনালোকে ভাল ৰিজাল্ট পালেহেঁতেন। বন্ধুসকল, এতিয়াতো আৰু চিঞৰ বাখৰ কৰি লাভ নাই, হয়নে বাৰু? ইমান দিন পাৰ হৈ গুচি গ'ল, আমাৰ মানুহবোৰ নিপালি দি শুই আছে, নাকত তেল মাৰি শুই আছে, তেওঁলোকৰতো একো খবৰেই নাই। খালি তেওঁলোকে জানে দুটামান বেয়া বেয়াকৈ গালি পাৰিব লাগে আৰু দুটামান বেয়া বেয়া কমেণ্ট কৰিব লাগে। বন্ধুসকল, এইখিনিতে আৰু এটা কথা কওঁ, ইয়াতে দুজনমান মানে অন্ধভক্ত আছে যিসকলে সদায় মোক বেয়া বেয়াই কমেণ্ট কৰে, সদায় মোক গালি পাৰে। এই ভিডিঅ'খিনি বনোৱাৰ বাবে তেওঁলোকে সদায় বেয়া পায়। মই যে অন্যায় হৈ মাত মাতি আছোঁ, তেওঁলোকে মানে সদায় বেয়া পায় মোক। সেইটো তহঁতিয়ে যদি ইমান জান, তেতিয়াহ'লে তহঁতিয়েনো গোটেই খবৰখিনি দি নাথাক কেলৈ? বন্ধুসকল, মই যেন এই কামটো কৰি কিবা এটা ডাঙৰ পাপহে কৰিছোঁ, কিবা এটা যেন মই যেন ডাঙৰ অপৰাধহে কৰিছোঁ, মানে তেহেঁতি তেনেকুৱা বুজাব বিচাৰে। বন্ধুসকল, আপোনালোকে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এই ভিডিঅ'টোত আপোনালোকৰ মতামত বহুত জৰুৰী। আৰু যিকেইটা সদায় বেয়া বেয়া কমেণ্ট কৰি থাকে নহয়, সিহঁতক আপোনালোকে দেখুৱাই দিয়ক যে অন্যায় কেতিয়াও জিকিব নোৱাৰে, সত্য এদিন সদায় জয় হ'বই। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। বন্ধুসকল, লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ দিয়ক, বাই।